মানে একেবাৰে পঢ়া নাই নেকি? নাই পঢ়া। কি কৰি? মই ভাবিছোঁ যে পাহি এবাৰ স্কুটিখন আনিব। আনিবা না না কোৱা? কোৱা আনিবা না না? বনুৱা কুকুৰা এটা ওলাইছিলে, ভাবিলোঁ বতৰটো বেয়া তাকে মাৰি খাওঁ, কিন্তু কি হ'ব বনুৱা কুকুৰা উৰি মানে লৰ মাৰিলে। নমস্কাৰ, অন্য এটা ব্লগৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ব্লগ। আজি আচলতে ইমান ভাড়ামাৰ নহ'ল, কাৰণ আপোনালোকে দেখিছেই যে একেবাৰে বতৰটো বেয়া আৰু বহুত ঠাণ্ডা লাগিছে। চ' মানে ঘৰলৈকে গুচি আহিলোঁ আৰু ওচৰতে আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দিয়া কেইটামান মানে ষ্টুডেণ্ট আছে, সিহঁতলৈ বুলি আপোনাৰ এইফালে আনিছোঁ 3টা পেন আৰু এখন আনিছোঁ ক্লিক বৰ্ড। এইখন মানে আজিকালি হেনো বোলে মানে বগাখনহে চলে, এইটো আজিকালি নিয়ম বুলি কৈছে, গম নাপাওঁ। এইখন লাগে বুলি কৈছে, এইখনকে লৈ আহিলোঁ। আৰু এতিয়া আমি যাওঁ ব'লক, ষ্টুডেণ্টকেইটা ঘৰলৈ যাওঁ আৰু বেছি সিহঁতৰ ঘৰত মানে আপোনাৰ সময় নষ্ট নকৰোঁ, পটাপট পেনকেইটা দিওঁ আৰু সিহঁতক কি কয় মানে পঢ়িবলৈ উৎসাহ দিওঁ, যাতে ভাল ৰিজাল্ট এটা কৰিব পাৰে আৰু দেশৰ ভাল এজন নাগৰিক হ'ব পাৰে। তেনে ব'লক পলমকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান পালোহি আমি পাহি ঘৰ আৰু এয়া চাওক, এবাৰ আপোনাৰ হায়াৰ ছেকেণ্ডেৰী মানে ফাইনেল এক্সাম দিব আৰু পঢ়া নাই এতিয়ালৈকে। চাওক এনেই ৰৈ আছে, পঢ়া শুনা নাই। কি হ'ল? আৰু এতিয়া ইমান সময় নষ্ট নকৰোঁ, আপোনাৰ পেনকেইটা দিওঁ আৰু দি পেলাই নি আৰু যাওঁ। কি হ'ব বোলো? লোৱা লোৱা লোৱা। কি মানে একেবাৰে পঢ়া নাই নেকি? নাই পঢ়া। কি কৰি? মই ভাবিছোঁ যে পাহি এবাৰ স্কুটিখন আনিব। আনিবা না না কোৱা? আনিবা না না? নেজানো দে মাৰিবলৈ। নহয় স্কুটিখন আনিব লাগিব, হয়নে নহয় কওক? হা? অঁ মানে মই পেনটো সেইকাৰণে দিছোঁ, যাতে পাহিয়ে স্কুটিখন আনক, হয়নে নহয়? আৰু যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিব মই তেতিয়াও আহিম আৰু মানে মোৰ ফালৰ পৰা যিমান পাৰোঁ আৰু হেল্প কৰিম। আৰু একদম ভালকৈ কৰিবা দেই পঢ়া শুনা। আৰু এতিয়া ইমান দেৰি মানে টাইম নষ্ট নকৰোঁ আৰু অলপ বস্তু দিবলৈ আছে, সিহঁতকো এটা বস্তু দিওঁ আৰু ইয়াৰ পিছত যাম আমি ঘৰ। হ'ব ন এইফালে? অঁ এতিয়া ইয়াকো এটা পেন দিলোঁ, কিন্তু মানে কি আমাক চাহ খাই যাবলৈ কৈছে। আচলতে চাওক, মই আচলতে সেইটো কথা নহয় যে মানুহৰ ঘৰে ঘৰে গৈ পেলানি মানে ডিষ্টাৰ্ব দি থাকিম, এনেকুৱা কথা নহয়। মানে আপোনালোকেও মানে যাৰ ঘৰত আপোনালোকে মানে মেট্ৰিক দিয়া ল'ৰা ছোৱালী ঘৰত খা খবৰ ল'বলৈ মানে যাব, সিহঁতৰ ঘৰত ইমান মানে ডিষ্টাৰ্ব কৰি মানে ইমান হেৰি নকৰিব, যাতে ল'ৰা ছোৱালীকেইটাই মানে পঢ়া শুনাত অকণমান মানে ক্ষতি নকৰিব আৰু, হয়নে নহয় কোৱাচোন তুমি? হয় বাৰু, কিন্তু ধৰি লোৱা বেছি দেৰি মানে পঢ়িব নালাগে বাৰু, সেইটো হয়। কিন্তু মাজতে ৰিফ্ৰেছমেণ্ট এটাও লাগে, ধৰি লওক এনি টাইমটো পঢ়ি থাকিব নোৱাৰে ন। মাজতে 4 ঘণ্টা পঢ়িলে, 3 ঘণ্টা পঢ়িলে, তাৰ মাজতে আধা ঘণ্টা ব্ৰেক ল'লে। সেইটো টাইমতে আমি ধৰি লওক কথা পাতিলোঁ, 2 এটা কথাও সুধিলোঁ। খালি বেছি টাইম ল'ব নালাগে, ধৰি লোৱা আধা ঘণ্টাৰ ভিতৰত আৰু 15-20 মিনিট। খালি তাতকৈ মানে বেছি দেৰি বহিবই নালাগে। আৰু ইয়াৰ আমাৰ ওচৰত মনো আছে, মনো এক্সাম আৰু এতিয়া আছে এক্সাম শনিবাৰ ন। এক্সাম কেনেকুৱা হ'ব এতিয়া তোমাৰ? মানে আমি আশা কৰিছোঁ তোমাৰ পৰা দেই, আমি আশা কৰিছোঁ দুটা, হয়নে নহয়? যাতে একদম ভাল ৰিজাল্ট এটা হওক। মানে কি আৰু একেবাৰে ডিভিজন পোৱাটো কথা নহয়, কিন্তু ভালকৈ মানে পঢ়া শুনা কৰি মানে জ্ঞানটো লৈ যাতে এজন মানে ভাল মানুহ হ'ব পাৰি আৰু ইমানটোৱে আশা কৰিছোঁ। MCQ আছে ন? কেইটাহে? 45টা। অঁ MCQত খালি টাইম মানে বেছি হেৰি নকৰিবি, যিখিনি পাৰ। ধৰি লওক MCQটো দেখিলে গম পাবি ন, তাত অপশ্যনেল থাকিব, এইটো পাৰ, তাত টাইম নিদিবি। তই 45টা MCQ থাকিব, 45টা MCQত যিকেইটা পাৰ খুব মেক্সিমাম 15 মিনিট দিবি, তাতকৈ নিদিবি। যিখিনি নোৱাৰ সেইখিনি এৰি থৈ যাবি, কাৰণ সেইকেইটাতো লাগি থাকিলে বাকীটো লং কুৱেশ্যনখিনি থাকি যাব। গতিকে যিকেইটা পাৰ তই সেইকেইটা পটাপট একদম কৰি যাবি, এইখিনি পাছলৈ ৰাখি যাবি। যদি নোৱাৰ
লাষ্টততো সেইখিনি নিগেটিভ নাই, গতিকে তই হেৰি কৰিব পাৰি তেতিয়া আৰু অপশ্যন সেইখিনি খালি লাষ্টলৈ ৰাখিবি। সেইখিনি লাষ্টলৈ ৰাখিবি। খালি প্ৰথমতে তই অকল 15 মিনিট বা 10 মিনিটৰ ভিতৰত যিকেইটা পাৰ সোনকালে কমপ্লিট কৰিবি। বন্ধুসকল, দুজন ষ্টুডেণ্টক মানে পেন এটা উপহাৰ দিলোঁ আৰু কেইজনমান ষ্টুডেণ্ট আছে সিহঁতকো দিমগৈ। সিহঁতৰখিনি বাৰু মানে ভিডিঅ' বনাই নাথাকোঁ, কাৰণ সিহঁতকো আমি ইমান মানে ডিষ্টাৰ্ব নকৰোঁ। আৰু লগতে মই গৈ যিখিনি আমাৰ এক্সপিৰিয়েঞ্চ, আমি যিখিনি আচলতে মেট্ৰিক দিওঁতে এক্সপিৰিয়েঞ্চখিনি আমাৰ হৈছে ন, সেইখিনি এক্সপিৰিয়েঞ্চকে সিহঁতক অকণমান ক'লোঁ, যাতে সিহঁতৰ অকণমান মানে পৰীক্ষা দিয়াত অকণমান হেল্প হয়। আৰু বাকী কথা আচলতে চাওক, আচলতে পেনটো দিয়াটো মেইন কথা নহয়, পেনটো দিওঁতে আচলতে সিহঁতি এটা উৎসাহ পায় যে মোক আমুকে পেন এটা দিছে, মই ভালকৈ মানে পঢ়িব লাগিব, মানে সিহঁতৰ প্ৰতি আমাৰ আশা এটা হয়। আৰু আমাৰ কথাটো ৰাখিবলৈ গৈ সিহঁতি মানে ভালকৈ পৰীক্ষাটো দিয়ে, আৰু যাৰ ফলত সিহঁতৰ ভাল এটা আপোনাৰ মানে ৰিজাল্ট হয়। আৰু সেইটো ৰিজাল্টে সিহঁতক আগন্তুক দিনত গৈ পেলাই মানে হেল্প কৰিবগৈ। চ' সেইখিনি কথা আৰু সেইকাৰণে মই আপোনালোকক কৈছোঁ যে যিখিনি ল'ৰা ছোৱালী ঘৰত আপোনালোকে মেট্ৰিকৰ পৰীক্ষা দিছে বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে, আপোনালোকে যিখিনি ল'ৰা ছোৱালী ঘৰত খা খবৰ ল'বলৈ যাব বা এটা পেন দিব বা অন্য বস্তু দিব আৰু আহিব, তাত কিন্তু আপোনালোকে চাহ তামোলৰ জুতি ল'বলৈ বহি নাথাকিব, কাৰণ মানে ডিষ্টাৰ্ব এটা হৈ যায় ন। চ' এইবিলাক কাম নকৰিব, আপোনালোকে পেনটো দিয়ক আৰু মানে ঘৰলৈ আহি যাওক। আৰু এতিয়া মই কৈ আছোঁ ঘৰলৈ, আৰু ঘৰত গৈ পেলাই মানে ভাত কেইটামান খাম, আৰু গাড়ী চাৰ্জো নাই, অকণমান দি পেলাই আকৌ পিছবেলা মই ডেৰগাঁৱলৈ যাম। আপোনালোকে সেইটোতো চাই অকল অথনিয়ে পালোহি ঘৰ, কিন্তু ঘৰৰ পৰা আৰু ডেৰগাঁও যোৱা নহ'ল, মানে শুই দিলোঁ, সাৰেই নাপালোঁ। এতিয়া সাৰ পাইছোঁহে। এইফালে আপোনাৰ বনৰীয়া কুকুৰা এটা ওলাইছিলে, ভাবিলোঁ বতৰটো বেয়া, তাকে মাৰি খাওঁ, কিন্তু কি হ'ব, বনৰীয়া কুকুৰা উৰি মানে লৰ মাৰিলে। চ' তাকতো খোৱা নহ'লে। এতিয়া মই যাওঁ ডেৰগাঁৱলৈ, ডেৰগাঁৱৰ পৰা গৈ মাংস অকণ লৈ আনো, মাংসকণ আজি খাব লাগিব, কাৰণ বতৰটো আজি ডাৱৰীয়া বতৰ। আৰু চ' এতিয়া মই যাওঁ ডেৰগাঁৱলৈ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু আপোনালোকে যদি কোনোবা নতুনকৈ আহিছে চেনেলটো, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকে বহুত মৰম আশীৰ্বাদ দিব, যাতে মই আগুৱাই যাব পাৰোঁ।